একদম খৰি চৰি বান্ধি পুৰা একদম ৰেডি বগামাটিক যাবাক লাগি আৰু আমাৰ বিকাশ দেও গাড়ীখন ঘূৰি আছে। গাড়ী ঘূৰা হোৱাৰ পিছত ৰঞ্জত আৰু পুলে ৰখি আছে আমাক দুয়োকে গাড়ীত উঠি ল'ম আৰু বগামাটিলৈ যাত্ৰাটো আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো একদম নাকাটা কৰি শেষক লাগি চাই থাকিব। বাজার কৰিম এতিয়া কৰিম কি হৈছে আমি ধন্যবাদ আহি পালোঁ আৰু এতিয়া আমি বাকীকেইটাক লগ ধৰোঁ। হাৰা জান্দি পাৰ্থ এটাক লগ ধৰি দেখি আছোঁ আপোনালোকক। আজি আমি বগামাটি যাই আছোঁ তো ব্লগটো আপোনালোকে চাই থাকিব একদম পুৰা দেখি আছোঁ বগামাটি। তেল ডিপুত আহিলোঁ ৰ'ব, তেলটো ভৰাই লওঁ নহ'লে আধা ৰাস্তাৰ পৰাই গাড়ীখন ঠেলি ল'ব লাগিব। আৰু আমাৰ হাৰাহাতো আহিছে ৰ'ব, এনৰ গাড়ীতো তেল নাই, তেল ভৰাব বোলে। আমি এতিয়া যাই আছো বগামাটি। আমি এতিয়া বগামাটি পোনাই অলপমান আৰু দূৰ আছে। গাড়ী এখন যাই আছে আগত, হাৰা জান্দি পুলু টিকেন যাই আছে আগত আৰু আমি চাই আছো পিছত। একদম মানে মজা আৰু ধামাকা হ'ব চাই থাকো। এতিয়া তামোলপুৰৰ চকত আমি মানে নুমছো, গোটেইকেইটাই বজাৰ কৰি আছো। মাংস লোৱা হ'ব, মোটামুটি গেলামালটো ল'বা আছে এতিয়া। চাই থাকক, ব্লগটো ইণ্টাৰেষ্টিং হ'ব। মানে কি আমি ভিডিঅ'টো আপলোড দিয়াৰ কাৰণে মানে অলপ সময় ৰখি দিলোঁ। আপলোড হ'বই আৰু অলপমান আছে মানে কি, তাৰপাছত আমি আৰু গুচি যাম আমাৰ নিজৰ ঠাইত। হাৰাই তাৰ মানে ফোন কৰি আছে, যাই পাইছে আমি যাওঁ আৰু আপলোড হ'লে আমি যাম। তো ফাইনেলি গাইজ বগামাটি আহি পালোঁ তোক কিবা কৰি, ভিডিঅ' চিডিঅ' আপলোড দি আহি পালোঁ কিবা কৰি। ভিডিঅ' আপলোড দিবা ৰখি কিনে অৱস্থা বেয়া হৈ গৈছে। আমাৰ হাৰাক বিচাৰি বনাই হাৰাত তাৰপিছত জান্দি ভাড়া পুলো বেলেগ গাড়ীত আগত আহি আছিল। আমি এটা ভিডিঅ' আপলোড দিবা ৰখলো, এতিয়া সিহঁতক আহি বিচাৰি বনাই চাই আহি বিচাৰি আছোঁ। হয় বাজিছে 12:30, এতিয়া কিনা আকৌ আৰম্ভই কৰা নাই, খানা জগালে কৰা নাই। আমি অৱস্থা বেয়া হৈ যাব। ক'ত গেলি? এটা বাজিল বিচাৰি বনাই তাকোদা বিচাৰি বনাই যা আগত যাব লাগিব। হাৰা তেতিয়াৰ পৰা ফোন মাৰোতে কিবা কৰি ফোনটো লাগিল। আমি বিচাৰি পাইছোঁ কিবা কৰি ৰোপৱেত বনাই দিয়াক লাগি যাই আছোঁ। ৰোপৱেত থকা বুলি কৈছে, আছে না নাই নহ'লে আৰু 1 ঘণ্টা বিচাৰিব লাগিব। অৱশেষত যাই 1-1.5 ঘণ্টা পিছত সিহঁতক বিচাৰি পালোঁ আৰু ইয়াতে মাংস বনাই আছে। আৰু আজি আমি গলাবক লগ পালোঁ। ভাল লাগিল। আমি মানে তাতে খানা হ'ব আমাৰ ওচৰতে আৰু আমি আছে ওচৰতে লগ পালোঁ, ভাল লাগিল। বেয়া ৰ'দ আৰু ৰ'দটো মাৰি আছে আৰু দেখি আছোঁ কি কৰোঁ।
কেনে লাগছে আহি কিনে? কেনে মানে প্ৰথমতে বহুত বেয়া লাগিছিল তত মিস্ত্ৰী বনাইছিলোঁ তো আমিও বিচৰি পাৰোঁতো 1 ঘণ্টা 2 ঘণ্টাৰ বিচৰা কৰাতে গৈছি আহি পাইছোঁ 1টা মানত তাৰ খানা আৰম্ভ কৰি এতিয়াহে হ'ব আমাৰ 3টা 4টা বাজিল ন বৈদ্য ৰান্ধা ই কাটিবা কেনাই এতিয়া খাব লাগে বোলো আমি খাই লওঁ নেকি মজা মজা না একদম মজা ভাত খাবি না আমি মানে কি ফাইনেলি আমি মানে কি অলপ গা ধুলোঁ আৰু মোটামুটি মই 7 দিনৰ মূৰত আজি গা ধুলোঁ বহুত ভাল লাগছে বহুত আৰু এনে চবে ফটো উঠে মোক ফটো মাৰিব দিছিল তাত খাবাৰে নাই মই আগত এয়া ফটো মাৰি আছে ইয়াতে হাৰা দে আপোনাৰ কেনে লাগিছে ইয়াতে আহি মোৰ আহি ভাল লাগিছে বিৰাট ভাল লাগিছে মানে মানে উৎসৱটো বেছি কৰি আছে উৎসৱটো বেছি কৰিছে না 4:30 বাজিকালকে ভাতে খাবাৰ নাই এইবিলাক ভাত হৈ দিছে কিন্তু ভাত খোৱা নাই খাম এতিয়া লাহে লাহে বোলো গাটো মুচা আৰু ভাত খাব লাগে সোনকালে আমাৰ এয়া জানদীপে মাংস বিলে আছে হাতৰি লাগি গোটেইকেইটা তো ভাতকেইটা খাওঁ ৰ'ব ভোক লাগছে একদম 4টা বাজিল আমি এতিয়া ভাত খাই আছোঁ বহুত ভাল লাগিল তো ফূৰ্তি কৰিলোঁ এতিয়া ভাত চাত খাই ঘৰা ঘৰি যাম অলপ ফুৰিব ঠাণ্ডা লাগছে গা ধুলোঁ তো এইকেইটা খাই এখানে গাইখান খানা পিনা পুৰা সম্পূৰ্ণ হ'ল বস্তুগিলা গাড়ীত ভৰাইছোঁ আমি পাৰ্টিকে ৰাখিছি আৰু আমি ব্লগটো শেষ কৰিমেই আৰু আমাৰ খানা পিনা খোৱা শেষ অলপ জুই চুই খোৱালো ঠাণ্ডা লাগছে তো আমাৰ আহিবতো দেৰি হৈছিলে কাৰণে অলপ খানাটো আমাৰ অলপ দেৰি হ'ল যদিও বহুত দেৰি হোৱা নাই মানুহ আছে তথাপি আমি যাওঁ এতিয়া খানা পিনা খোৱা হ'ল তো নেক্সট ব্লগত আপোনালোকক পুনৰ লগ পাম এইটো ব্লগ যদি আপোনালোকক চাই ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত পুনৰ লগালগি হ'ম ধন্যবাদ